নমস্কাৰ, মৰিগাঁও জিলাৰ ঐতিহ্যবাহী জংগল মেলাৰ পৰা স্বাগতম জনাইছোঁ। আমি বিকাশ শৰ্মা। আজি আপোনালোকক এই ঐতিহ্যবাহী জংগল মেলা তৈয়াৰ কৰি দেখুৱাম আৰু লগতে জনাম এই মেলাৰ কিছু অজনা কথা। ৰাস্তাৰে চলা সৰু ডাঙৰ সকলোবোৰ যান বাহনৰ গন্তব্যস্থান ঐতিহ্যবাহী জংগল মেলা। কোনো বাইকত, কোনো বেটাৰী চালিত গাড়ীত, শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে লক্ষ্যস্থান ঐতিহ্যবাহী জংগল মেলা। এই মেলা মৰিগাঁও জিলাৰ জাগিৰোডৰ পৰা 3 কিলোমিটাৰ পশ্চিমে গোভা মৌজাৰ অন্তৰ্গত দয়াং বিলগুৰি অঞ্চলৰ জোনবিল বিলৰ পাৰত অনুষ্ঠিত হয়। মেলা পোৱাৰ 1 কিলোমিটাৰমান আগৰে পৰাই যথেষ্ট ভিৰ দেখা পোৱা গৈছে। আমি গাড়ীৰ পৰা নামি খোজকাঢ়ি আগবাঢ়ি গ'লোঁ মেলাৰ দিশে। যিমান মানুহ মেলাৰ দিশে গৈছে সিমানেই মেলাৰ পৰা ঘূৰিছে। শিশুবোৰ ঘূৰিছে হাতে হাতে বেলুন পেঁপা, নানান খেলনাৰ বস্তু লৈ। ডাঙৰ পৰাৰ হাতত চচপেন, কেৰাহীসহ আৰু নানান সঁজুলি লৈ ঘূৰিছে মেলাৰ পৰা। আহি আমি পাই গ'লোঁ মেলাৰ মূল প্ৰৱেশদ্বাৰ। আজি মেলাৰ তৃতীয় তথা অন্তিম দিন। সেয়ে মানুহৰ যেন ঢল নামিছে। ভিৰ দি বাট নোপোৱা অজস্ৰ মানুহ মুখৰিত হৈ পৰিছে মেলা প্ৰাংগণ। ৰাস্তাৰ দক্ষিণ দিশত অৱস্থিত মেলাৰ মূল মঞ্চটি। এইটো পতাকাৰ বেদী। ঘূৰণীয়াকৈ বাঁহেৰে সুন্দৰভাৱে ফুটাই তুলিছে ইয়াৰ নান্দনিকতা। বিশিষ্ট ব্যক্তিৰ ভাষণ আৰু সুন্দৰ কবিতা আবৃত্তিৰ অনুষ্ঠানেৰে মুখৰিত হৈ পৰিছে মঞ্চ প্ৰাংগণ। মিটিঙৰ ঠিক মাজতে মুহূৰ্ততে আৰম্ভ হৈ গ'ল তিৱা জনগোষ্ঠীৰ এক অন্য ৰকমৰ নৃত্য গীতৰ অনুষ্ঠান। যেনেকৈ বাদ্য তেনেকৈ সাজ সজ্জা আৰু নৃত্য গীত। প্ৰতিজন পুৰুষ আৰু মহিলাই হাতে হাতে বাঁহৰ এক বিশেষ লাঠি লৈ সুন্দৰ ভংগীমাৰে নৃত্য কৰিছে। সঁচাই সুন্দৰ উপস্থাপন। মেলাত সুন্দৰভাৱে উপস্থাপন কৰা হৈছে তিৱা জনগোষ্ঠীৰ লোকসকলে দৈনন্দিন জীৱনত ব্যৱহৃত বিভিন্ন আৰ্হিৰ কৰ্ম। এই ঘৰটিক তিৱা লোকসমাজত নবাৰ বুলি কোৱা হয়। ভাষাৰ নবাৰক থলুৱা ভাষাত বৰভৰ অৰ্থাৎ শুৱনি ঘৰ বোলে। এইটো তিৱা লোকসমাজৰ শ্যামাতি ঘৰ অৰ্থাৎ ডেকা ঘৰ বোলে। এই ঘৰবোৰত তেওঁলোকৰ ডেকাসকলক জাতিগত আৰু নৈতিক দীক্ষা দিয়া হয়। এইটো তিৱা সমাজৰ মাৰু ঘৰ অৰ্থাৎ পূজা ঘৰ। মাই ফুল মানে ধান থোৱা টোপা। মেলাৰ মূল আকৰ্ষণীয় বিষয়টো হ'ল এই পাহাৰী লোকসকল। এই পাহাৰী লোকসকলে পাহাৰত উৎপাদিত নানান সামগ্ৰী আদা, হালধি, কচু, লা, ধূনা আদি নানান সামগ্ৰী মেলালৈ আনি মেলাৰ দ্বিতীয় দিনা ৰাতিপুৱা ভৈয়ামৰ লোকসকলৰ লগত সান্দহ, চিৰা, পিঠা আদি নানান সামগ্ৰীৰ লগত বিনিময় কৰে। এইবাৰৰ মেলাত কাৰ্বি পাহাৰৰ পৰা মুঠ 58খন গাঁৱৰ আৰু চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পৰা মুঠ 20খন গাঁৱৰ তিৱা, খাচী, গাৰো, ডিমাচা, জয়ন্তীয়া আদি জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰে। মেঘালয় খালে নাই বেছিকৈ?
মেলাটো আমি ঘূৰি ঘূৰি চামেই, তাৰ মাজতে জানো আহোঁ এই জোনবিল মেলাৰ ইতিহাস। জোনবিল মেলা তিৱাসকলৰ এক ঐতিহাসিক মেলা উৎসৱ। এই মেলা প্ৰতি বছৰে মাঘ বিহুৰ পিছত প্ৰথমটো বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হয় জোনবিল পথাৰত। গোভা ৰাইজৰ ঐতিহাসিক জোনবিল মেলা কোন ৰজাৰ দিনত আৰু কেতিয়া আৰম্ভ হৈছিলে সঠিকভাৱে জনা নাযায়। জনশ্ৰুতি মতে গোভা ৰাজ্যৰ প্ৰথম ৰজা আছিলে জোনশ্ৰী। এই জোনশ্ৰীৰ দিনতেই প্ৰথম জোনবিল মেলাৰ সূত্ৰপাত হৈছিলে বুলি বহু লোকে ক'ব বিচাৰে। জনপ্ৰবাদ মতে গোভা ৰজাই জোনবিলৰ পথাৰত ন খোৱাৰ উৎসৱ পতাৰ সোঁৱৰণতেই প্ৰতি বছৰে জোনবিল মেলা পাতিছিল বুলিও কিছু লোকে ক'ব বিচাৰে। আন এটি জনশ্ৰুতি মতে আহোমৰ স্বৰ্গদেউ জয়ধ্বজ সিঙৰ দিনত গোভা ৰজাৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক বজাই ৰখাৰ খাতিৰত বছৰত এখন হাটৰ আয়োজন কৰিছিলে। কালক্ৰমত হাট বেছি জোনবিল মেলা নামে সুপৰিচিত হ'ল বুলিও জনা যায়। মেলা মানে হৰেক ৰকমৰ খোৱা বস্তুৰ সমাহাৰ। নানান থলুৱা খাদ্যৰ শাৰীবদ্ধ দোকানবোৰ দেখি আমি অভিভূত নহয় নোৱাৰিলোঁ। গাহৰি পোৰা, মাছ পোৰা, কুকুৰা পোৰা, কি যে নাই ইয়াত। সমান্তৰালভাৱে পোৱা যায় দেশী আৰু বিদেশী সুৰাও। ইমানবোৰ থলুৱা খাদ্যৰ সমাহাৰ একেলগে দেখি আমি লোভ সামৰিব নোৱাৰিলোঁ। আমি জুতি ল'লোঁ নিচিলা মাছ পোৰাৰ। ঠিক আছে, কঁকাল বা পিঠি, হাঁটুৱা ভৰিৰ বিষৰ কাৰণে, চূড়াযন্ত্ৰৰ বিষৰ কাৰণে, দুখ পোৱা বা গাঁত পোৱা, খুন্দা খোৱা মেলা মানে নানান বস্তুৰ সমাহাৰ। প্ৰতিটো বস্তু যেন মাতিছে হাত বাউলি। ক্ৰেতা বিক্ৰেতা দৰদাম অন্যৰ বৈশিষ্ট্য সকলো মিলি এই জোনবিল মেলা যেন মানুহৰ এক মিলনমনাস্থলী। এই মেলাই পাহাৰ ভৈয়ামৰ মানুহৰ মাজত এক সৌহাৰ্য বহন কৰে। চাপা 10 টাকা কৰি ফুল, 10 টাকা পিন কাটা 10 টাকা, 30 মান পিন আছে 10 টাকা কৰি ফুল। কি বস্তু যে বিক্ৰী হোৱা নাই এই জোনবিল মেলাত। কাঠৰ নানান ধৰণৰ আচবাব, বাঁহৰ মূঢ়া, আনকি বাদ পৰি যোৱা নাই শহাপহুৰ পোৱালি। মেলা ঘূৰোতে ঘূৰোতে কেতিয়া যে 4 ঘণ্টা সময় অতিবাহিত হৈ গ'ল আমি ধৰিবই নোৱাৰিলোঁ। লাহে লাহে পশ্চিম আকাশত ডুবিব ধৰিলে অষ্টগামী সূৰুযো। সন্ধিয়া লগ্নৰ ঠিক এনেকুৱা এটা মুহূৰ্তত আমি জোনবিল মেলাৰ পৰা ওলাই আহিলোঁ। আমি আশা কৰোঁ নানান জাতি উপজাতি সমন্বয়ৰ মিলনভূমি এই জোনবিল মেলাই মানুহৰ মনত আনি দিয়ক সুখ শান্তি আৰু একতাৰ বান্ধোন। জোনবিল মেলা জিলিকি উঠক বিশ্বৰ বুকুত।